সকলোৱে ভালে আছে। মই মধুস্মিতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। আজি আপোনালোকৰ লগত মই ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আৰু ৰেচিপিটো হৈছে কল আৰু চুজিৰ মালপোৱা। তেতিয়াহ'লে বলকচোন কেনেদৰেনো বনাওঁ চাওঁ আৰু আপোনালোককো দেখা। কলৰ মালপোৱা বনাবৰ কাৰণে ইয়াত মই লৈছোঁ 2টা কল আৰু কল 2টা মই হাতেৰে ভালদৰে পিটিকি লৈছোঁ যাতে ইয়াত গোটা গোটা হৈ নাথাকে। এয়া চাওক কলকেইটা মই ভালদৰে পিটিকা হৈ গৈছে। এতিয়া ইয়াত মই লৈছোঁ 2 কাপ ময়দা। ময়দা মই প্ৰয়োজন অনুসৰি লৈছোঁ, আপোনালোকেও যিমানখিনি লাগে সিমানখিনি প্ৰয়োজন অনুসৰি ল'ব পাৰে। আৰু ইয়াত মই লৈছোঁ আধা কাপ চুজি আৰু এতিয়া ইয়াত মই প্ৰয়োজন অনুসৰি চেনি দি লৈছোঁ আৰু এচিকুটমান নিমখ আৰু এচিকুটমান বেকিং পাউডাৰ দি লৈছোঁ। কিন্তু সেইখিনি দেখাব নহ'ল, সেইখিনি সময়তে মোৰ মোবাইলটো বন্ধ হৈ থাকিলে অন কৰিব পাহৰি গৈছিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া ইয়াত মই দি দিছোঁ অলপমান গাখীৰ আৰু গাখীৰখিনি দিও এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। গোটেইখিনি বস্তু যাতে ভালদৰে মিক্স হৈ যায় মই তেনেকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি। আৰু এতিয়া ইয়াত মই দিম অলপমান পানী। বস্তুখিনি বহুত বেছি পনীয়া নকৰিব আৰু বহুত বেছি গোটা কৰিও নাৰাখিব। এয়া চাওক এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। যাতে ইয়াত অলপো গোটা গোটা হৈ নাথাকে, গোটা গোটা হৈ থাকিলে মালপোৱাকেইটা খাবলৈ ভাল নালাগে। আৰু এয়া চাওক এইখিনি মই এতিয়া ভালদৰে মিক্স হৈ গ'ল আৰু এইখিনি এতিয়া মই কিছু সময়ৰ কাৰণে ঢাকনি এখন লগাই থৈ দিম। আৰু কিছু সময় পিছত মই কেৰাহী এটা গৰম হ'বলৈ দি ইয়াত ৰিফাইন তেল দি লৈছোঁ আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ আৰু এইফালে খিনিও আৰু এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াত এটা এটাকৈ মালপোৱা দি গৈছোঁ আৰু চাওকচোন ইমান ধুনীয়াকৈ মালপোৱাকেইটা ফুলিছে আৰু খাবলৈ বহুত টেষ্টি হয়। খাই চাবচোন আপোনালোকেও কেতিয়াবা, বহুতে খায় বাৰু, যিসকলে নাখায় সেইসকলে এবাৰ টেষ্ট কৰি চাবচোন কেনেকুৱা পায়। খাবলৈও টেষ্টি হয় আৰু বনাবলৈও বহুত বেছি টান নহয়, ইজিয়ে হয়, গতিকে সহজতে বনাব পাৰি। আৰু এয়া চাওক মোৰ গোটেইকেইটা মালপোৱা ৰেডি হৈ গ'ল। আৰু এতিয়া মই ৰঙা চাহ একাপৰ সৈতে ইয়াৰ জুতি ল'ম, যিহেতু মই ৰাতিপুৱাই পুৱাই গাখীৰ চাহ নাখাওঁ। গাখীৰ চাহৰ সৈতে অৱশ্যে বেছি সোৱাদ লাগে, কিন্তু ৰাতিপুৱাই পুৱাই গাখীৰ চাহ খোৱাটো যিহেতু ভাল নহয় সেইকাৰণে মই নাখাওঁ।
আজিলৈ আহোঁ তেতিয়াহ'লে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।